কি যে ফুল চুল হৈছে এইগিলাখান তাত কৰি যদি উজাল ক'ত দে এৰা জ্বালা ৰুলা হৈ খাব পাৰলৈ ৰ'দো বৰ ৰ'দ বৰুৱা এই পানী এগিলাচ লৈছোঁ এগিলাচ পানী লৈ হে বৰ ৰ'দে বাপাৰে ইমান ৰ'দৰ কাম কৰাটো বৰ জত নাৰায়ণ কৃষ্ণ এই বচোন ব আচ্ছা কালি আমি এক ঠাইত যাব লাগিব তোৰ বিয়াখন পাতবা লাগে এটা আপি এটা চাবা যাম মই বিয়া নাপতো এতিয়া হাও তুই ইটা বিয়া নাপতো কিয় ইটা তুই বিয়া নাপতা এই লকডাউনত মানুহ নাই কিবা নাই এতে মই বিয়াত নবল মূৰ্খ লগ চলি আছে লকডাউনত বিয়া নাপতো কিতে মাৰবা পাছত পাতিলে তই ইটা বিয়া পাতলি আমাৰ মানুহ কম হ'ব কম হলে মাৰ ভাল তুই গম পাইছ না হদু মানুহ নাকি মই বিয়া পাতিম না তুই বিয়া পাতবি তই বুজি নাপাও তই মন মতে চলবা লাগব মানুহক খুই শান্তি কৰবা নৰা এই লকডাউনতে বিয়াখন তোৰ পাতবাই লাগব যেনে তেনে হলে বাৰে তোৰ বিয়াখন পাতিমে এদৰ ফাইনেল আর কালি অলবি কালি পা অলবি তোর মতে ন তই ইলা যত বত করে নাথকিবি কালি পা তই অলবি কিন্তু আর কাম এলে নাকি হল কাম বেলা আছো বহুত আছে যে সলকান তেল দি নেকি তোমাৰ হিচাপ এটা কৰিছো দিছো তথাপি বেৰা চেৰা দিয়া হৈছে না না অলপ সলকানতে আছো এই ৰতৰ আমাৰ তাকে এনে গধূলিতহে কাম বহিয়া পা নাই তোমাৰ কিন্তু তুমি অলপ নাগমেন চুট দামী কৰছ মই চাই আছো কি দি বেলাটোত দেখি ভাত খোৱাৰ পৰা আছো চাই আছ ইনকে হলে হবাৰ নাই ইটা তোমাৰ এনে তুমি আহতো ৰেডি কৰছ অলপ এনে আইছ কেইটাত তুমি 9টাত এনে আহে কেইটাত মানুহবিলাক কাম কৰে 8টাত আহে তুমি তাতেও লেট কৰছ তাতে তোমাৰ 1 ঘণ্টা কাটা গৈছি তোমাৰ তাতে মাইনাছ হ'ব পইচা আৰু তুমি সাদা খাইছ বহুবাৰ সাদা খাইছ অলপ একবাৰ দুইবাৰ নহয় বহুবাৰ খাইছ তাতেও তোমাৰ আধা ঘণ্টা কাটা গৈছি আৰু তোমাক মাংস দি ভাত খুজি হেগলা বাৰু বেলেগ কথা হেগলাৰ নাকটো পইচা তোমাৰ 1 ঘণ্টা 40 মিনিট কাটা গৈছি তোমাৰ তাতে হিসাব কৰিলে 96 টাকা তোমাৰ মাইনাছ হ'ব 300 টাকাৰ পে এটো মানি লব পারবান নেই বেলেগত কাম করব সাদা বৰি খাও কিন্তু তার হিসাবৰ পইচা খালি রেটিং ছৰা মই অলপ মানুহটো বেলেগ হলেও মানি লব পারবান নেই ও কষ্ট কৰি কাম কৰি এনেকে হে কৰছো নৰদে হিসাবৰ পইচা খালি লাগবই নহয় মই এখনি কাটবা লাগব তোমাক 250 কৰি দিছো 50 টাকা দিছো বাদে আসল বহুত কাম আছে খাইবা লাগিব আচ্ছা হ'ব বাৰু মোৰ এই নাম আছে তো বজাৰ মই পইচা কাৰণ হয় জানো আপোনাৰ সিপ্ৰা বুলি নাম আছে গাঁও না আপোনাৰ ভাল নাম আছে গাঁও যাও ব্ৰহ্মায় আদি কৰি জীৱ যত ৰাম 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 এ প্ৰভু ৰাময় কৃষ্ণ কৃষ্ণ ধূপ নহয় হল না কিয়ে কিনা অলপতে আনছিলোৱে চাৰ মাহ হনে গকুলত দোকানৰ পৰা আনবা চলিও খুব জ্বলৈ 2-3টা লৈ জ্বলৈ নেকি কি কৰবা ইমান ধূপ জ্বলাব লাগে আন্দাও লগা নিচিয়ে ৱাই পই গাড়ীটো বৰ মুস্কিল প্ৰভু আপুনি মোক ইমান উদ্যাঙি চাইছে আৰু এটা আপুনি মোক সহায় কৰিব লাগে এই লকডাউনৰ যেন চলিটো যেন মই বিয়াখন পাতবা পাৰোঁ এটা ভাল জীয়নী ভাল বোৱাৰী এটা যেন মোৰ ঘৰত দেই প্ৰভু প্ৰভু এই লকডাউনত মানুহ কমতে যেন মই বিয়াখন পাতবা পাৰোঁ সেইখিনি আপোনাৰ পৰা একদম মৰা প্ৰভু কৃষ্ণ যিদম ধূপ বেছি কৰিব নোৱাৰা বাবাই জ্বলাব দে এইটো আহি কি
দেখা নাই তো দেতৰ মান পছি সেইটো দি পৰাখানে থাকিও ও তুই বুঝে দি কারণ হেন বাড়িছ মই বলু হিয়া কাটপা দিছা দেতৰ খানে শুন হবা এনে যায় ডর মই কাপড় খান ডর যায় গেছত আছে গেছ মুছা খান যাওক দেতৰ খানে যেনে নে গল সাম ধৰি আছো নে মস্তকে ওই শালা হ'ব দে বুজি দে যা মত তুই মর যা ও ধৰি ইমানখিনি কৰি আছো ইমান ডাঙৰ কৰিলো তো বিস্কুট দিলো লৈ ল'বা নৰা 5 টাকা বিস্কুট মূল্যম ও দৰানি ও আহে বাবা এইখিনি লৈ যাওকচোন ভিতৰত লগি এইটোৱে মোৰ ল'ৰাটো নাই চাধা বিড়ি চিগাৰেট মদ ভাং একো নাখায় একো চলো বৰ সাধা চলি কাম চাম বিৰাট বিখ্যাত হাল চাল বিবাহ জানি চব কৰিব জানে এইটোৱে আমাৰ মইনাটো খাই বাবা খা চাহটো খা মইনাৰ কি নাম সুভদ্ৰা ক'ত কৈছিলা পঢ়াত ভালেই বাকী এনে পচন্দ হিচাপত বাবা হৈছে মোৰ কথা নাই ইয়াত মই নাই দাদা পচন্দ হৈছে মোৰ কথা নাই বাবা যদি হৈছে মোৰ কথা নাই পচন্দ হৈছে যদি ভালেই দে আৰু ঠিক কৰা তুমি নহবা যাওঁ যাই কথা পাতা আৰু কিবা পাতা যদি মনৰ কথা কওঁ যদি ক'ব পাৰিবা কিবা পাতা যদি বেপাই যা যোগ লবি চাহখানি খাই যাওঁ বাকী বিয়া কৰিব পাৰোঁ তেতিয়াহ'লে পাৰি তাৰিখ চাৰিখ কৰি পেলাওঁ নেকি তেতিয়াহ'লে একেলগে না কি কোৱা তাৰিখ মানে এতিয়া তাৰিখটো কৰবাই পাৰি এই বহাগতে কৰা ভাল নেকি 29 তাৰিখৰ দিনাটো উয়া নহয় বৃহস্পতিবাৰৰ কৰি খানা চানাও নিৰামিষ কৰিলোঁ অতীতে হ'লে ভাল হয় মোৰ সুবিধা হয় আৰু কিবা বেলেগ উপায় আছে হ'ব তেতিয়াহ'লে আমি বৃহস্পতিবাৰ 29 তাৰিখেও কৰোঁ বহাগৰ তাহাঁত দুটাৰ বৰ কইনা যেতিয়া পচন্দ হৈছে তেতিয়া আমাৰ কথা নাই আৰু এটা আমি বুদ্ধি হৈছোঁ যদি আমি খানাটো এই মাটি মাত্ৰ 29 তাৰিখে চবকে মাতি যদি দতাৰ এই কৰোণা হোৱাৰ কথাটো আমি জানিব লাগে তেতিয়া খানাটো সেইটো আমাৰ মিলা মিছাটো আছে সেইটো কৰিব পাৰি নেকি সেইটো পাৰে মাৰা বিয়া এটা বিয়াৰ এটা জানো অ হেতি কওকচোন মানে কথাটো শুনিলিয়ে আমাৰ মইনাৰ তাৰমানে বিয়া পাতিছিলো পাছতো ইটাৰ কম মানে দিছো ওলবা দিছি যিহেতু তাৰমানে ইটাৰ নিমন্ত্ৰণটো দিবা নলো এনে মই জানবা আছো বস্তুটো বিয়া বুলি উপায় নাই ইয়াৰ এনে জাননীটো দিলো তাৰমানে বুঢ়া চয়া নাপাব তাৰমানে উপায় নাই মই 2-4টা মানুহক খোৱাব পাৰিলে ভাল পালো মাছ মাংস আছিল দিছো দে আৰু উপায় নাই দে যাম দে মেডিকেলৰ বাৰান্দাত পৰি থাকলো এই আমি মিছা কৈ কি হ'ল দেখা না মিছা কৰো না বুলি আজি সঁচা হ'ল জীৱনত পইচা ইনকাম কৰি মৰুৱে মৰা পৰা দিবৰি থাকিব লগা হৈছে পিল আছে অক্সিজেনৰ চোন অহা বুলি কয় তাকে চাম চামি ধৰছি বিয়ে থাকো নাই মৰুৱে হিচাপ নাই ক'বা নৰা
এই ইয়াতে বাৰান্দাত পৰি আছ না পইচা ইনকাম কৰি কি কৰিলি এতিয়া বাৰান্দাত থাকিব লগা হৈছে না এতিয়া আমিও ওচৰত যাব নোৱাৰো এই অক্সিজেন এই গাছ ইয়াৰ পৰা অক্সিজেন কালি ৰাতিপুৱাহে পাবি এতিয়া অক্সিজেন ক'তই নাই কেৱল পইচা লাগে হা